Hello, welcome to my YouTube channel, guys. Today I am going to make a new video, so please whatever. आपके सामने एक बड़ा सा रेड बटन है। हाँ है दबा दिया आगे बोलो। নমস্কাৰ গাইজ, আজি আপোনালোকে চাই আছে ঘণ্টা নিউজ আৰু মই আজি উপস্থিত আছোঁ টেঙাবাৰী। अबे जल्दी बोल, कल सुबह पनवेल निकलना। এজন ব্যক্তিৰ ওচৰত যাম, ব্যক্তিগৰাকীৰ পৰা মানে দুই এষাৰমান কথা জানিব বিচাৰিম আৰু আপোনালোকে চাই থাকক। তো বলক সুধোঁ দাদা, আপোনাৰ নামটো জানিব পাৰিম নেকি? হয় হয়, নমস্কাৰ, মোৰ নাম শ্ৰী দলুৰাজ পেগু। আপুনি ইয়াত কি কৰিছে? হয়, মই এনেই ইয়াত বহি আছোঁ অলপমান। हाँ ये कर लो पहले। আৰু এতিয়া বৰ্তমান যে অসমত চলি আছে বাল্য বিবাহ বিৰোধিতা, আপুনি ইয়াৰ বিষয়ে কিবা ক'ব নেকি? হয় হয়, কম। এতিয়া অসমৰ এতিয়া মুখ্যমন্ত্ৰী মামাই যিটো চিন্তা কৰিছে, ভালে চিন্তা কৰিছে, বেয়া চিন্তা কৰা নাই। কিন্তু এতিয়া আমাৰ অসমবাসী ৰাইজেও চিন্তা কৰিব যাতে লাগে যে আমাৰ মামাই চিন্তা কৰোঁতে গোটেই মূৰৰ চুলিকেইটা নাইকিয়া হৈ গ'ল। তাকে মামাৰো চিন্তা কৰি দিব যাতে তাৰ কি তেল লগালে মূৰৰ চুলি আহিব, তাকে ময়ো চিন্তা কৰি আছোঁ বৰ্তমান। মানে হয়, তাৰপিছত এতিয়া বৰ্তমান अबे जल्दी बोल, कल सुबह पनवेल निकलना। অসমত বাল্য বিবাহ বিৰোধিতা বাল্য বিবাহৰ নতুন SOP উলিয়াইছে, এই বিষয়ে আপুনি কিবা ক'ব? কম মানে এতিয়া বৰ্তমান যিবোৰ এতিয়া 14-15 বছৰীয়া ছোৱালী আৰু 60-70 বছৰীয়া ল'ৰালৈ বিয়া হৈছে, সিহঁতৰ কাৰণে অকণমান দুৰ্ভাগ্যজনক কথা যে সিহঁতি লুকাবলগীয়া হৈছে। বৰ্তমান আমাৰ পুলিচ প্ৰশাসনৰ পৰা অকণমান দূৰত যাবলগীয়া হৈছে। তাকে এতিয়া যিখন আইন হৈছে ভালে হৈছে, এইটো ভৱিষ্যত আৰু ভাল কাম কৰি যাব, সেইটো বুলি ভাবোঁ আৰু মই। হয়, তো আপোনালোকে আজি শুনিলে ব্যক্তিগৰাকীৰ পৰা, দাদাজনৰ পৰা কি ক'লে, তো দাদাজনকো ধন্যবাদ দিছোঁ। আৰু আপোনালোকে এতিয়া আমি দাদাজনৰ পৰা বিদায় ল'ব বিচাৰিম। দাদা নমস্কাৰ। নমস্কাৰ। আৰু আজি ঘণ্টা নিউজটোৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना जिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें जिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।